নমস্কাৰ সকলোকে গৰুৰ বিহুৰ বহুত বহুত শুভকামনা থাকিল আমাৰ জাজুৱালীৰ ফালৰ পৰা। আজি গৰু বিহু বুলি আমি ৰাতিপুৱাই গৰু উলিয়াই ল'লোঁ। তাৰপিছত মাহ হালধিখিনি মায়ে বাৰু সানি কৰি দিলে। তাৰপিছত সকলোৱে নোৱাই আছে, লগতে আমাৰ টিকলিও আৰু সৰু টিকলিও গোটেইকেইটাই নোৱালে। আমিও অকণ অকণ নোৱাই দিলোঁ গৰুক হালধি মাহ হালধিৰে দি। এয়া মাহটো ডাঙৰকেইটা চুব ভয় লাগে, সেইকাৰণে সৰুকেইটাকে অলপ নোৱালোঁ। কিবা এটা মনটো ভালো লাগিলে, সেইকাৰণে সকলোৱে মিলি ধোৱালোঁ। তাৰপিছত এনেই বাৰু গৰুক গা ধুবলৈ নদী বা পুখুৰীত নিয়ে, কিন্তু আমাৰ তেনেকুৱা সুবিধা নাই, সেয়ে আমি মটৰৰ পানীৰ লগতে গা ধুৱালোঁ গৰু দুটা। তাৰপিছত এয়া ভায়েকে বায়েকক পূৰা মাহ হালধি সানি নোৱাইছে। তাৰপিছত ধুনু সৰু দেহাও গা চা ধুৱাই দিলোঁ, সিও নোৱাইছিলে বাৰু, তাকো অলপ হালধি সানি কৰি দিলোঁ, সি নোৱালে। আকৌ তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট এজন আহিছিল, তেওঁ অসমৰ সংস্কৃতিৰ ওপৰত ৰিচাৰ্চ কৰি আছে আৰু তেওঁক লগ পাই ভাল লাগিল।